নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক হোৱাটছএপত কিদৰে বহুত আকৰ্ষণীয় আৰু বহুত ধুনীয়া ধুনীয়া থিম ইউজ কৰিব পাৰি বা বহুত আপোনাৰ কাষ্টমাইজেশ্যন কৰিব পাৰি তাৰ বিষয়ে ক'বলৈ যাই আছোঁ। আমি সকলোৱে জানো আগৰ যিটো আমাৰ হোৱাটছএপ আছিলে তাত বেছি কাষ্টমাইজেশ্যনৰ সুবিধা নাই। ৱালপেপাৰ তাত আমি চেঞ্জ কৰিব পাৰোঁ, কিন্তু বেছি থিম বা অন্য বেছি কাম আমি কৰিব নোৱাৰোঁ। গতিকে আজি মই যিটো প্ৰচেছ ক'ম সেই প্ৰচেছটো আপুনি ফ'ল' কৰাৰ পিছত আপুনি হোৱাটছএপত মই যেনেকৈ কৰিছোঁ বহুত ধুনীয়া ধুনীয়া থিম ইউজ কৰিব পাৰিব। হোৱাটছএপৰ এটা আপুনি একদম নতুন লুক আনিব পাৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিটো কাম কৰিব লাগিব সেইটো হৈছে হোৱাটছএপৰ যিটো আপোনাৰ পুৰণা একাউণ্ট সেইটোৰ আপোনাৰ ছেটিংছত গৈ আপোনাৰ যিখিনি পুৰণা হোৱাটছএপ একাউণ্ট আছে তাৰ গোটেই ডাটাখিনি বেকআপ ল'ব লাগিব। তাৰ কাৰণে আপুনি হোৱাটছএপৰ ছেটিংছত গৈ তাৰপিছত আপুনি যাব লাগিব চাট নামৰ অপশ্যনত। চাটত গৈ আপোনাৰ এইটো কৰিব লাগিব চাট বেকআপ। তাৰপিছত আপুনি বেকআপত ক্লিক কৰিব। বেকআপত ক্লিক কৰি আপোনাৰ সেই গোটেই ডাটাবিলাক আপোনাৰ যিটো গুগল ড্ৰাইভত গোটেই ডাটাখিনি বেকআপ হৈ যাব। তাৰপিছতে ডেছক্ৰিপশ্যনত মই যিটো লিংক দিছোঁ সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। বেকআপ কমপ্লিট হ'ল। বেকআপ কমপ্লিট হোৱাৰ পিছত মোৰ যিটো লিংক দিছোঁ সেই লিংকটোত আপোনালোকে যাব। লিংকটোত দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা দেখিব, ইয়াতে ডাউনলোডৰ এটা লিংক দেখিব। ডাউনলোডৰ ফাইলটোৰ চাইজ হৈছে 33.44 MB। তো আপুনি এইটো ফাইল ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপুনি ফাইলটো ইনষ্টল কৰিব পাৰে। মই আগতেই ফাইলটো ডাউনলোড কৰি লৈছোঁ, গতিকে মই য'ৰ পৰা ডাউনলোড কৰি লৈছোঁ তাৰ পৰা মই ফাইলটো আগতে ইনষ্টল কৰি লওঁ। তো ফাইলটো ইনষ্টল কৰোঁতে আপোনাৰ যিহেতু এইটো গুগল প্লে ষ্ট'ৰৰ পৰা নহয়, থাৰ্ড পাৰ্টি এপ্লিকেশ্যন হয়, তেতিয়াহ'লে আপোনাক এটা পাৰ্মিশ্যন খুজিব পাৰে। থাৰ্ড পাৰ্টি আনন'ন চ'ৰ্চৰ পৰা আপোনাৰ এপ্লিকেশ্যন ইনষ্টল কৰাৰ কাৰণে এটা পাৰ্মিশ্যন খুজিব পাৰে। তো আপুনি সেইটো আনন'ন চ'ৰ্চৰ পৰা ইনষ্টল কৰাৰ কাৰণে পাৰ্মিশ্যনটো গ্ৰেণ্ট কৰি দিব। তাৰপিছত আপুনি ইনষ্টল কৰি ল'ব। মই এইটো ইয়াতে যিটো এপ্লিকেশ্যন সেইটো মই ইনষ্টল কৰি লৈছোঁ। এতিয়া ইনষ্টলেশ্যন চলি আছে। তো ইনষ্টলেশ্যনৰ প্ৰচেছ আপোনাৰ একদম আগৰ যিটো আপোনাৰ হোৱাটছএপ সেইটোৰ নিচিনাই হয়। গতিকে ইয়াতে আপোনাৰ একো প্ৰব্লেম আহিব নালাগে। এইটো এপ্লিকেশ্যনটো ইনষ্টল হৈ গ'ল। এপ্লিকেশ্যনটো ইনষ্টল হৈ গ'ল। এতিয়া আপুনি ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ কৰিব লাগে। আপোনাৰ প্ৰচেছটো একদম যিটো হোৱাটছএপ আপোনাৰ পুৰণা হোৱাটছএপ সেইটো নিচিনাই হয়। মই প্ৰচেছবিলাক এনেকৈ কমপ্লিট কৰিছোঁ। আপুনি ইয়াতে কণ্টিনিউ কৰিলে হ'ল, এলাও। তাৰপিছত ফোন নম্বৰটো আপুনি ভেৰিফাই কৰি ল'লে হ'ল। ফোন নম্বৰটো ভেৰিফাই হোৱাৰ পিছত আপোনাক ইয়াতে সুধিব বেকআপ যিটো আপুনি গুগল ড্ৰাইভত যিখিনি বেকআপ লৈছিলে সেই বেকআপখিনি আপুনি আকৌ ৰিষ্ট'ৰ কৰিব খোজে নে নোখোজে। তো আপুনি এইটো পাৰ্মিশ্যন দি দিব। মই বৰ্তমান এইটো স্কিপ কৰি দিছোঁ। স্কিপ কৰি দিয়াৰ পিছত আপোনাৰ যিটো হোৱাটছএপৰ একাউণ্ট সেইটো একাউণ্টছত আপোনাৰ এনেকৈ আহি যাব ধুনীয়াকৈ। আপুনি নেক্সট কৰি মই এণ্টাৰ কৰি দিছোঁ। আপোনাৰ এইটো পুৰণা যিটো হোৱাটছএপ আছে তাৰ নিচিনাই আপুনি লুকটো পাব, কিন্তু ইয়াতে আপোনাৰ বহুত বেলেগ বেলেগ ধৰণৰ কাষ্টমাইজেশ্যনৰ আপুনি ইয়াতে সুবিধা পাব। তাত আপুনি ক্লিক কৰিব। 5 ছেকেণ্ডত ক্লিক কৰিলে আপুনি ইয়াতে বিভিন্ন ধৰণৰ আইকন দেখা পাব। ইয়াতে প্ৰত্যেকটো আইকনৰে বেলেগ বেলেগ কাম হয়। আপুনি মাত্ৰ এই ব্ৰাছৰ নিচিনা যিটো আইকন দেখিছে সেইটো আইকনত ক্লিক কৰিব। এইটো আইকনত ক্লিক কৰাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণৰ থিমছ আপোনাক ইয়াতে দেখাব। বিভিন্ন ধৰণৰ থিমছ ডেইলি ইয়াতে আপলোড হৈ থাকে। থিমবিলাক ইয়াতে যিকোনো আপুনি ভাল লগা থিম ইয়াৰ পৰা ইনষ্টল কৰিব পাৰে। কেনেকৈ ইনষ্টল কৰিব তাৰ কাৰণে আপুনি কি কৰিব, যিটো থিম আপোনাৰ পচন্দ লাগে সেইটো থিমৰ কাষত এপ্লাই বুলি লিখা আছে, এপ্লাইত আপুনি ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ লগে লগে এনেকৈ ডাউনলোডিং ফাইলছ দেখাব। একেবাৰে সৰু ফাইলছ, ছেকেণ্ডতে ডাউনলোড হৈ যাব। তাৰপিছত অ'কে ক্লিক কৰিব। ৰিষ্টাৰ্ট কৰাৰ কাৰণে অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত চাওক একদম নতুন ধৰণৰ আপোনাৰ এটা লুক আহি গ'ল। হোৱাটছএপটোৰ এটা নতুন ধৰণৰ লুক এটা আহি গৈছে। ইয়াতে আপুনি চাওক একদম নতুন ধৰণৰ লুক। পুৰণা যিটো হোৱাটছএপৰ আপোনাৰ বৰিং লুক আছিল সেইবিলাক লুক আপুনি আৰু ইয়াতে নাপায়। ইয়াতে বহুত আপোনাৰ এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব আপোনাৰ ইয়াতে ধুনীয়া। মই আকৌ আপোনালোকক এটা বেলেগ থিম এটা চেঞ্জ কৰি দেখাইছোঁ। চাওক, তো মই ইয়াতে এটা বেলেগ এটা থিম মই চেঞ্জ কৰিছোঁ। এইটো ৰেড কালাৰৰ থিম এটা মই লৈছোঁ। ফাইলটো ডাউনলোড হৈছে। তাৰপিছত অ'কে ক্লিক কৰি ৰিষ্টাৰ্ট কৰি দিলে হ'ল। এইটো চাওক, বুম, একদম নতুন এটা ফাইল, নতুন এটা লুক হৈ গৈছে। তো এনেকৈ আপোনাৰ যিমানেই যেনেকৈ ইচ্ছা আপুনি সেনেকুৱাকৈ বিভিন্ন ধৰণৰ আপুনি ইয়াতে থিম চেঞ্জ কৰি ল'ব পাৰে। আপোনাৰ আইকনবিলাকৰ কাষ্টমাইজেশ্যন কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ ইয়াতে ফেচিলিটিজ আছে, যেনেকৈ কোনে অনলাইন আছে কেতিয়া সেইটো বস্তু আপুনি নটিফিকেশ্যনতে আপুনি পাই যায়, বা কোনে প্ৰফাইল পিকচাৰ চেঞ্জ কৰিছে, কোনে কিমান টাইম আগতে অনলাইন আছিলে। তো বিভিন্ন ধৰণৰ বেলেগ বেলেগ ফেচিলিটি আছে। মই প্ৰয়োজন হ'লে সেইবিলাকৰ ওপৰতো আপোনাক ভিডিঅ' এটা বনাম। আপোনালোকে যেতিয়া এপছটো এক্সপ্ল'ৰ কৰিব তেতিয়া আপোনালোকে বহুত কথা নিজে নিজেও গম পাই যাব। তো বহুত ইউজফুল আৰু বহুত ইয়াতে ইণ্টাৰেষ্টিং এইটো এপছ হয়। আপুনি হোৱাটছএপৰ যিটো
পুৰণা যিটো বৰিং হোৱাটছএপ তাৰ এইটো অল্টাৰনেটিভ হিচাপে এইটো ইউজ কৰিব পাৰে একেবাৰে সিকিউৰ এপ হয় আপোনাৰ একো প্ৰব্লেম নহয় তো আপুনি এইটো নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আশা কৰোঁ মোৰ ভিডিওটো আপোনালোকে ভাল পাইছে আৰু আপোনালোকে যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়াহ'লে লাইক বাটনটো এবাৰ নিশ্চয় ক্লিক কৰিব কাৰণ আপোনালোকৰ এটা লাইকে মোক আকৌ উৎসাহ যোগায় এনেকুৱা ধৰণৰ ভিডিও বনোৱাৰ কাৰণে আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব মই আকৌ আপোনালোকলৈ এনেকুৱা ধৰণৰ এটা ফ্ৰেছ ভিডিও লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহিম তেতিয়াহ'লে আহিছোঁ ধন্যবাদ জয় হিন্দ